মানে আজিকালি অকণ সাজি কাচি থাকো যে সেইটো কিমান হেৰি থাকিব ন সেইটো কাৰণে চকু হৈছে আৰু কিনো কৰিম আৰু মানে বাৰু আমাৰ ফালে আহি কি কৰিছ আৰু কিনো কৰিম মোবাইলটোকে টিপি আছো ইমান চাফা বহিব জানিলে মাতিয়ে ফুৰা নহয় দেই আমি সদায় মানুহ লগাই মুচি থাকো আজিকালি মানুহ ৰাখো নিজে নোৱাৰো আৰু এইবিলাক কৰিবলৈ দিও আৰু কিবা এটাতো ভাবিবই নোৱাৰো ভাল কোন ক্লাছ পালাগে ইয়াকে প্ৰাথমিক বিদ্যালয়খনত দিয়া নাই জানো নহয় নহয় সেই টাউনৰ স্কুলখনলৈ যায় তাৰপৰা নিদো নহয় স্কুলত পঢ়া শুনা ভাল বাকী তোৰ কোৱাচোন তোৰ খবৰ কৰ তোৰ খবৰ ল'বলৈকে আহিছে ভালেই মোৰ আৰু ভালেই পিছে কেলেনো টাউনৰ স্কুলত দিলি মধ্যাহ্ন ভোজনটো পাই থাকে নহয় নাই দিও আৰু দিছো আৰু পঢ়া শুনাটো লাগিব নহয় তোৰ হয় বাৰু তোৰ ছোৱালী ছোৱালীজনী পঢ়া পৰা নুঠেই হ'লেও সিদিনাখন অমুকৰ লগত দেখিছিলো অকমান ভালকে চাবি ল'ৰা এটা সেইবোৰ এনেই উলিয়াইছে দেই আমাৰ ছোৱালী বদনাম উলিয়াব নোৱাৰে দেই চন্দত দাগ থাকিলেও আমাৰ ছোৱালীজনী গাত দাগ নাই কথা কবলৈ আহে সিদিনাখন দেখিছো কৈছে কাৰণে কৈছো আৰু মই এইকাৰণে খবৰটো মানুহে উলিয়াবই আমাৰ ছোৱালীজনী যে ভাল চবৰে হিংসা লাগিছে হ'ব দে খং নকৰিবি যা কিমাননো কথা পাতি থাক চাহ এটাকে আনগে যা চাকৰি নাই নহয় গাখীৰ চাহৰ কাৰণে খোৱা নাই দে আমি লাল চাহ খোৱা মানুহ লাল চাহ অকণকে আনগে যা এইটো ৰুটি ইমান খাবলৈ পালেই হ'ল যা পানীও নাই আমাৰ ঘৰত তহঁতে কিহেৰে গম নাপাও নি কি হ'ল আমাৰ হেৰিয়ে শুনিব পাৰে আমাৰ শাহুৱে তাতে গা ধুই সেইদিনাখনহে দেখিলো পুখুৰীটোতে পানী পুখুৰীটো নাদটোতো আমাৰ বন্ধ কৰি থোৱা আছে নহয় কেতিয়া বন্ধ কৰিলি যোৱা মাহত দেখোন মই দেখোন সেই পানী উঠোতে দেখোন তহঁতৰ নাদৰ পৰাই পানী নিছিলো নহয় তোৰ কিবা ভুল হ'ল আমাৰ এই অকমাইনটো যে সেইপিনে গৈ থাকে সেইটো কাৰণে বাপেকে বন্ধ কৰি দিলে পানী নাই এতিয়া আমি চববোৰ এইবোৰ চুইগি জমেট' এইবিলাকহে আমি হেৰি কৰো এনেকে অৰ্ডাৰ দি খাওঁ তহঁতে তেতিয়া ধনী মানুহ তেনেকেই ভাবিব পাৰো তেনেকেই ভাবো চাহ হাঁহিও উঠিছে চাচোন চাদৰখন মই উল্টাকে লৈ আহিছো চাহ খাম বুলিয়ে উল্টাকে মোক যে বেয়া দেখিছে নেকি বাৰু ভালেই দেখিছে দে আৰু চাদৰখন নতুন আকৌ কেনেকুৱা দেখিছে এওঁ আনি দিছে আজি পূজা বুলি পেলাই ল'বলৈ মই মানে আজি আৰু পিন্ধি আহিলো আৰু শনিবৰীয়া হাতৰ পাই দিছে নি শনিবৰীয়া হাত নহয় দে আমাৰ এওঁ আজিকালি ভাল অকমান ভাল হয় হ'লেও হাজিৰা কাম কৰিব পাৰে জানো আমাৰ ঘৰত কাম কৰা মানুহজনীয়ে এনেকুৱা এখনকে পিন্ধি আহে নহয় দে তাইখন বেলেগ চাগে হ'লেও যে তই চাহ এটুপি খুৱাব পাৰিলিহেঁতেন লাল চাহ এটুপি ইমানো পানী নাই নহয় পানী নাই একদম অৰ্ডাৰ দি খাওঁ আমি আজিকালি অৰ্ডাৰ দি খালেও তহঁতৰ পানী এটুপাও নাই নে ইমান দুখীয়া ঘৰ নে তহঁতৰ কিনা পানী খাওঁ এতিয়া বটলটো অকমান আছে লাগিব নহয় আমি হলে আকৌ আলহী গাঁৱত যেনে তেনে হলে পানী এটুপা হলেও খুজো আলহী আহিলে খবৰ দিয়ে নহয় আমাৰ আলহীবোৰ খবৰ দিহে আহে আজিকালি আমি তেতিয়া অৰ্ডাৰ দি দিওঁ তই কি মানে মানুহৰ ঘৰলৈ চৰাই নোযোৱা হলি খবৰ নকৰা হলি নেকি মানুহবোৰক নকৰো আজিকালি অকণ মই বেলেগকে আজিকালি মানুহ বিলাকৰ লগত বৰকে নিমিলো যে হ'ব দে বাপা বল পৰাপক্ষতে তোৰ বদনাম ওলোৱা নাই বল বাবা বল ইয়াত একো নাপাও বল নাই নাপায় কি বদনামৰ কথা কৈছিলি খবৰ এটা কবলৈ আহে দুখীয়া কবলৈ আহিছে টাউনৰ স্কুলত নাম লগালেও মধ্যাহ্ন ভোজনৰ কাৰণে প্ৰাথমিক বিদ্যালয়খনত নাম লগোৱা মই নাজানোহে চয়াবিন খাওঁতে জীৱন গৈছে মোক আকৌ ফুটনি মাৰিবলৈ আহে দুখীয়া বুলি কথা কবলৈ আহে